नावखातानि सुख्लाय जोहोलावफुरि पार्कखौ गोदान महर होफिनबाय। बाक्सा जिल्लानि सिङाव थानाय नावखाता सुख्लाय जोहोलाव पार्कआ गोबाव समनिफ्रायनो हाग्रा जानानै दंमोन होननानै ओनसोलनि सुबुंफोरा फोरमायदों। बेवहाय बड'फा उपेन्द्रनाथ ब्रह्म आरो हरखाब नार्जारी बिथां सानैनिबो अन्थाइ खाम्फा लुफुंना दोनदों। मख'जाथावदि दानि गोदानै दाजानाय बिटिआर खुंथाइ फैनायनि उनावनो बिटिआरनि इएम रनेन्द्र नार्जारी बिथाङा जोहोलावफुरि पार्कखौ फिन समायना महर होफिनदों होननानै ओनसोलनि सुबुंफोरा फोरमायदों खौरांगिरिफोरनि सिगाङाव। सिगां हाग्राबो जालांबायमोन मामोन दा एम गोदान जानाय लोगो लोगो एसे मोजाङाव फैबाय आरो। दाना एमा रनेन नार्जारी नामा? रनेन नार्जारी। सानसेयावथ' दा जों नुनाय बायदिथ' दा बिदिनो 100 जन 80 जननि खाथियाव फैयो आरो। बारा माबाफ्रावबो फुंफ्रावबो फैया। जेनेबा 3टा 4टा सोनिफ्राय मानसि जायो आरो। ओमफ्राय उनफ्राव मोजांफोर खालामलांगोन नामा बेखौ जों दा बुंस्लाबनो हाला। जोंना जोबनायालाय बिदिनो बुट सेरसे मटर सेरसे। এই পাৰ্কখন আচলতে খুবেই ভাল লাগিছে। ময়ো সেই গড়চৰৰে বাসিন্দা, কিন্তু ইয়াত আজি মোৰ মাইনাটোক এই ওচৰত এই মাইনাটোৱে তাৰমানে কি মোৰ মাইনাটোৱে এই উদ্যানখন দেখা পায়। তাৰমানে এনেকুৱা মই ইয়াত সোমাব নোখোধোঁ মোৰ কিছুমান সময়ৰ কাৰণে, কিন্তু তাই তাৰমানে কি কান্দিব ধৰিছে। তাই যেতিয়া মই ইয়াত এই পৰিৱেশত সোমালোঁ মানে মোৰ আচলতে খুবেই ভাল লাগিছিল। আৰু এখন ভালে বনাইছে, কাৰণ যি শিশুবিলাকে যি ইয়াত ধেমালি কৰি খেল ধেমালি কৰি আছে, ধূলিত উঠি আছে, এটা শিশুবিলাকৰ যি এটা শিক্ষা ইয়াৰ পৰা বহুতখিনি জ্ঞান লাভ কৰিব পাৰিব। মই খুব আনন্দিত এই পাৰ্কখনলৈ। এনেকুৱা মই নিজে ক'ব নোৱাৰিম, মানে খুব আনন্দিত হৈছোঁ। আগলৈ কি আশা কৰিব পাৰ্কখনৰ? আগত যিখিনি দেখা পাইছিলোঁ এতিয়া বহুতখিনি উন্নত হৈছে, আৰু আগলৈ আৰু আমি আশা কৰিছোঁ ইয়াতকৈ যাতে আৰু ভাল হয়, ইয়াতকৈ যাতে আৰু উন্নত হয়। তাৰ বাবে মই এই উদ্যানখনৰ যি পৰিচালক সমিতি আছে তেওঁলোকক মই বিশেষভাৱে যে অনুৰোধ জনাইছোঁ, এই শিশুসকলৰ যিটো এটা হেৰি এই উদ্যান এই উদ্যানখন যাতে ভৱিষ্যতে যাতে ভালকৈ যাতে পৰিচালনা কৰে, ইয়াতকৈ যাতে ভাল আমাৰ বাহিৰৰ পৰা অহা মানুহ যাতে আৰু যাতে ভাল পায়, ইয়াৰ পৰা যাতে ভাল শিক্ষা যাতে পায়, ইয়াৰ পৰা যাতে আৰু শিশুবিলাকে যাতে ভাল জ্ঞান আহৰণ কৰিব পাৰে, সেইটো কাৰণে যাতে এই পৰিচালনা সমিতিয়ে যাতে এটা ভাল চিন্তা চৰ্চা কৰে, এইটোৱে মোৰ এই পৰিচালনা সমিতিৰ কাৰণে মই বিশেষ আহ্বান জনাইছোঁ। মই ভালে লাগিছে, যিহেতু লকডাউন ঘৰতে সোমাই আছোঁ, এনে সৰু ল'ৰা ছোৱালীও আছে, সিহঁতক লৈ আহিছোঁ। ভালে লাগিছে আৰু। আমাৰ ঘৰ মহৰীপাৰা। আগলৈ আশা কৰিম যে এখন পাৰ্ক যাতে সদায় এনেকৈ চলি থাকে, যে বন্ধ হৈ নাযায়। আগতেতো এইবিলাক নাছিলে, এতিয়া হৈছে, নতুনকৈ আনিছে, সেইকাৰণে মানুহো বহুত হৈছে। এনেকৈ মানুহৰ সমাগম হ'ব ভৱিষ্যতে, আৰু যেনেকৈ বগামাটি আছে ওচৰতে তেনেকৈ এই পাৰ্কখনো এনেকৈ জিলিকি থাকিব, সেয়াই আৰু আশা কৰিব। গছ গছনি বহুত ভালকৈ ধুনীয়াকৈ সজাই ৰাখিছে এতিয়া, সেইটোৱে আমি আগলৈ আশা কৰোঁ ইয়াতকৈ বহুত ভাল বনাওক, সেইটোৱে।